মই আজি পিয়াজৰ এখন টেষ্টি ভাজি ৰেচিপি আনিছোঁ। মই দীপাই মোৰ নতুন ৰেচিপিটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ইয়াত মই 5টা পিয়াজ মিহি মিহিকৈ পাতল পাতলকৈ কাটি লৈছোঁ। মই দিম ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা, কাশ্মীৰ ৰেড চিলি পাউডাৰ আৰু অলপ জলকীয়া গুড়ি। 2 চামুচ বেচন দিছোঁ, প্ৰয়োজন অনুসাৰে নিমখ দিছোঁ, অলপ হালধি দিছোঁ, অলপ মিঠাতেল দিছোঁ। এতিয়া আটাইখিনি ভালকৈ মই সানি লওঁ। এই ভাজিখন খাই বহুত টেষ্টি লাগে। খুব ধুনীয়াকৈ সানি ল'ব লাগে যাতে পিঁয়াজত মছলাখিনি লাগি যায়। এয়া পিঁয়াজত মছলাখিনি খুব ধুনীয়াকৈ লাগি গৈছে। ইয়াতে মই আৰু এটা বস্তু দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব। পেন উঠাই দিছোঁ আৰু ইয়াতে তেল দি দিছোঁ, গোটা জিৰা দি দিছোঁ। এতিয়া ইয়াতে পিঁয়াজখিনি দি দিম আৰু এইখিনি ভাজি ৰং পিঁয়াজখিনি ৰঙা হোৱালৈকে খুব ধুনীয়াকৈ ভাজি ল'ম। আৰু পিঁয়াজখিনি ভাজ খালেই ভাজি হৈয়ে গ'ল। পিঁয়াজ ভাজিবলৈ বেছি সময় নালাগে, সকলোৱে জানেই। এতিয়া ইয়াত মই দিম অলপ ক্ৰীম দিলে ভাজিখন খাবলৈ খুব সোৱাদ হয়। আমি ভাত ৰুটি সকলোৰে লগতে ভাজিখন খাব পাৰোঁ। ভাজিখন হৈ গ'ল, এতিয়া গেছটো অফ কৰি দিছোঁ। এতিয়া শুকান ৰুটিত ঘিউ সানি লৈছোঁ, লগত পিঁয়াজ ভাজি, পদিনাৰ চাটনি। আপোনালোকে যদি এই ভাজিখন বনাই খোৱা নাই, এবাৰ খাই চাব। আজিলৈ আহিছোঁ, ধন্যবাদ।